লাখপতি বাইদেউ মানে কি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলো আজি 42 নম্বৰ চাওঁতে চাওঁতে প্ৰতি মাহতে আমি বিতৰণ কৰি গৈ আছো জানুৱাৰী মাহৰ ভিতৰত আমি গোটেই অসমত 32 লাখ মহিলাক আমি উদ্যমিতা অভিযানৰ আঁচনি টকা প্ৰদান কৰিম কিন্তু 10,000 টকাটো শেষ লক্ষ্য নহয় এইটো মেট্ৰিক পৰীক্ষাহে মেট্ৰিকৰ পিছত হায়াৰ সেকেন্ডাৰী পিছত কলেজ তাৰ মানে এই 10,000 টকাটো আমি এনেকে ব্যৱহাৰ কৰিব লাগিব যাতে পৰৱৰ্তী দিনত আমি চৰকাৰৰ পৰা আৰু টকা পাব পাৰো এই 10,000 টকাটো আমি কেনেকে ব্যৱহাৰ কৰিম আজিতো 10,000 টকা পাম বেংকত চেকখন দিলো চেক ভাঙিলো আৰু মোবাইল এটা কিনি ললো কোনে কোনে মোবাইল কিনিব হাত ডাঙক কোনে কোনে মোবাইল নিকিনে হাত ডাঙক বঢ়িয়া তো বাবা নিকিনা মোবাইল তোৰতো ধুনীয়া মোবাইল আছে দে এটা মোক ফটো মাৰ দে মোবাইলটোলৈ এটা ফটো মাৰ ধুনীয়া এতিয়া এই 10,000 টকাটো লৈ আমি কি কৰিম যদি আমি বুজি পাওঁ আমি পিছলৈ আৰু সুবিধা পাম এই 10,000 টকা আমি 1 নম্বৰ নিজৰ গ্ৰুপটোত জমা দিলো 1 লাখ টকা হল গ্ৰুপৰ ব্যৱসায় কৰিলো লোন ললো আৰু বেংকেও 1 লাখ টকা দেখিলে আমাক বেংকেও আৰু লোন দিব এইটো হল 1 নম্বৰ 2 নম্বৰ বুলে মই গ্ৰুপত নিদিও আমি গ্ৰুপৰ ব্যৱসায় কৰি আছো গ্ৰুপত ৰিভলভিং ফান্ড আছে বেংকৰ পৰাও লোন আছে গটিকে গ্ৰুপত আমি এই টকাটো নিদিও কোনো কথা নাই তেতিয়া হলে আমি টকাটো কি কৰিম আমি নিজে কিবা এটা ব্যৱসায় খুলিব লাগিব কুকুৰা পুহিলো গাহৰি পুহিলো হাঁহ পুহিলো ছাগলী পুহিলো গাই গৰু এজনী কিনিলো বা আমি সৰু খুৰা দোকান আচাৰ বনালো কৰবাত আমি খেতিত লগালো কোনো আপত্তি নাই 10,000 টকাটো আপোনালোকে নিজৰ মতে এটা ভাল কামত খৰচ কৰক তৃতীয় বুলে মই নিজেও কৰিব ভাল পোৱা নাই মোৰ ইমান সাহস নাই বা মই গোটটো দিব নোখোজো তেতিয়া কি কৰিম মোৰ ঘৰৰ মালিকৰ কিবা এটা ব্যৱসায় আছে খেতি কৰে দোকান দিয়ে ৰিক্সা চলাই ঠেলা চলাই চাহৰ দোকান আছে যি আছে তাতো যদি আপোনালোকে 10,000 টকাটো দি দিয়ে ঘৰৰ টকা ঘৰৰ কামতে ব্যৱহাৰ হ'ব তিনিটা ৰাস্তা মই দিলো 1 নম্বৰ গোটত দিয়ক 2 নম্বৰ নিজে কিবা এটা কৰক 3 নম্বৰ মালিকৰ ব্যৱসায়ত টকাটো দি দিয়ক যাতে ব্যৱসায়টো ভাল হয় বুজি পালে নে নাই আপোনালোকে বুজি পালে নে নাপালে পালে 6 মাহ পিছত বা 7 মাহ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহিম চাহ নোখোৱালেও হ'ব মই আহিলেতো সিধা ভাতে খাই দিম আৰু চাহৰ কথা নাই কোনে কোনে ভাত খাব মাতিব মোক কক ভাত কোনে কোনে খুৱাব বাপ ৰে 100 বছৰমান জীয়াই থাকিব লাগিব ৰঙিয়াত সবৰ ঘৰে ঘৰে ভাত খাবৰ কাৰণে ঠিক আছে 6 মাহ পিছত 7 মাহ পিছত
আমি আপোনালোকক ঘৰে ঘৰে এখন ফৰ্ম দিম যে টকাটো ক'ত খৰচ কৰিলে। এইটোৱে হ'ল পৰীক্ষা। যেতিয়া আমি দেখা পাম যে টকাটো গোটত দিলে বা নিজে কিবা কৰিলে বা ঘৰৰ ব্যৱসায়ত দিলে, এনেকে ৰঙিয়াত আৰু এখন মিটিং হ'ব, বেংক টেং নাই, মই সিধা আৰু 25,000 টকা আপোনালোকক দি দিম। হ'ব? এতিয়া ঘৰত কিয় গৈছো বুজি পালে কথাটো? কাৰণ মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাই গ'ল। এতিয়া 25,000 টকা যোৱাৰ পিছত আমি আৰু এবাৰ খবৰ ল'ম যে এই 25,000 টকাটো ক'ত খৰচ কৰিলে। তৃতীয় বছৰ আমি আপোনালোকক আকৌ এনেকে মিটিং পাতি 50,000 টকাকৈ আমি আপোনালোকক দিম। কিমান হ'ল? 10,000, 25,000, 50,000, 85,000 টকা চৰকাৰৰ পৰা আপোনালোকে পাব। কিন্তু যোনে আজি টকা পালো, ঘৰত ক'লে এই দোকানত ধাৰ আছে, ধাৰ মাৰ, সি ফেল। বোলে নহয়, বিহু আহি আছে, এখন ভাল কাপোৰ কানি কিনো, ল'ৰাটোকো দিম ছোৱালীকো দিম, পৰীক্ষাত ফেল। এতিয়া পাৰিম অহা বছৰ যেতিয়া আমাৰ মিটিং হ'ব, এগৰাকী মহিলাও কমিব নালাগে। চৰকাৰৰ কষ্ট হ'ব। এইবাৰ মোক লাগিছে 3,500 কোটি টকা, অহাবাৰ মোক লাগিব 10,000 কোটি, 25,000 কৈ দিলে। তথাপিতো মোৰ সাহস আছে যে মই টকাখিনি যোগাৰ কৰিব পাৰিম আৰু আপোনালোকক 25,000 টকা দিবৰ কাৰণে আমি ইয়াতে আকৌ আহি অহা বছৰ উপস্থিত হ'ম। খালি আপোনালোকে পাৰিব লাগিব। মোৰ ওপৰত বিশ্বাস আছে নে নাই? বৰ লাহেকৈ ক'লে। বিশ্বাস আছে নে নাই মোৰ ওপৰত? গতিকে আপোনালোকক মই দেখুওৱা ধৰণে আপোনালোকে কাম কেইটা কৰক। অহাবাৰ আমি 25,000 আৰু 50,000 আমি আপোনালোকক সৰ্বমুঠ 85,000 টকা আমি আপোনালোকক দিম। মোৰ ওপৰতো বিশ্বাস আছে বুলি ক'লে বিজেপিক ভোট দিব নে নিদিব? অলপ জোৰে কওক। বিজেপি